এনেও হব আমার এনেও হব কিয় নহব কোনে কাটিব আমার ঘর অৰুণোদয় আঁচনিৰ নামত তেওঁলোকে কেনেকুৱা 2 নম্বৰী কৰি আছে আমি নাজানো নেকি জানে কাৰণে চিফ মিনিষ্টাৰে আজি দিনটোত অৰুণোদয় আঁচনিটো নিজৰ হাতত আখম লৈ গ'ল মাজত বলাই মানে ভিচিডিসি এৰি দিছিল না এক বছৰ ভিচিডিসি এৰি দিছিল প্ৰমোদ বড়ো সৰকাৰক এৰি দিছিল ইএম বিলাকক দিয়াৰ পিছত কি হ'ল ভাব নালাগা মানুহবিলাকে সব অৰুণোদয় আঁচনিটো লৈছে বিধৱা মানুহে পাব লাগে বিকলাংগ মহিলাহে পাব লাগে বিধৱা বাইদেউহে পাব লাগে জনে মানে বিয়া হোৱা নাই বয়স বেছি হ'ল আৰু ভৱিষ্যতত বিয়া হোৱাৰ আৰু কোনো সম্ভাৱনা নাই তেনেকুৱা ব্যক্তিহে পাব লাগে তেওঁলোকে নলৈ পেলাই এতিয়া তেওঁলোকে সব লল এতিয়াতো সব খাটা খাব হিমন্ত বিশ্ব শৰ্মা যিটো মানে নোপোৱা মানুহ লৈছিল এওঁলোকৰ নাম খাটিবৰ কাৰণে এই কলেজৰ ছাত্ৰবিলাকক ফিল্ডত নামাই দিছে না দিবা নাই ফিল্ডত নামাইছে না ভাব নালাগা মানুহবিলাকে জনে জনে লৈছে এওঁলোকৰটো খাটিব এতিয়া নিজৰ ভিতৰতে এতিয়া খাটা খাটি আৰু নতুনকৈ যিটো অৰুণোদয় আঁচনি দিব লাগে সিলেকশন কৰিব লাগে আজি দিনটোত ডিসি সিভিল এসডিওর নেতৃত্বত নতুনকৈ যিটো আঁচনি সিলেকশন হৈ আছে সেই সিলেকশনত নিশ্চয় আমাৰ বৰ্তমানৰ যি আমি নাম দিছো যিটো আমিও আমাৰ ফালৰ পৰাও যিটো এজন দুজন হলেও আমি দিছো এইবিলাক স্যাংশন হৈ আহি যাব এনেকা 2 নম্বৰ মই আৰু দীঘলীয়া কৰিব বিচৰা নাই আপোনালোক সকলোলৈ আজি যিটো আমাৰ ইচ্ছা আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো স্থিতি সকলো দিশত আমাৰ স্বয়ং সভাপতি ডাঙৰীয়াই আপোনালোকৰ আগত উপস্থিত হৈছে আপোনালোকে আজে বাজে কথা শুনি লাভ নাই আমি আজে বাজে কথা কাণ দি লাভ নাই সময় নষ্ট কৰি লাভ নাই বিপিএফ দল হিচাপে আমি সকলোৱে শক্তি হওক 2024 চনৰ এমপি ইলেকশনত জিকা মানে 2025 হাগ্ৰামা মহিলালী চৰকাৰ আহি গ'ল 2025 হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত নতুন যেটো আমাৰ বিপিএফ সরকার হাগ্রামা মহিলার